গুড মৰ্ণিং গাইজ মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই দেখাই আছোঁ তোমালোকক দোস্ত মোৰ বাইকখন কি মডিফাই কৰিছোঁ। মই অল মডিফাই কৰিছোঁ মোৰ NS বাইকখন, বাজাজ পালচাৰ NS 125খন। দোস্ত তোমালোকে ভিডিঅ'টো স্ক্ৰীপ নকৰাকৈ শেষলৈকে চাই থাক, দেখাই আছোঁ তোমালোকক দোস্ত। এইটো হয় মোৰ বাইকখন, চাওক ৰাইজ। এইটো কি মডিফাই কৰিছোঁ মই দেখাই আছোঁ তোমালোকক একটা কৰি। এইটো চাওক, এইটো মই ইয়াতে ফিটিং কৰি দিছোঁ, ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰিছোঁ। এইটো এটা মডিফাই কৰিছোঁ। আৰু দোস্ত এইটো হয়, এইটো কোম্পানীৰ দিয়া নহয়, এইটো মই ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰিছোঁ। এইটো ইয়াত দিছোঁ লাগি, আৰু বাকী এইটো আগফালে দিছোঁ। এইটো হেণ্ডকাৰ্ডখন মই এইটো ফিট কৰি দিছোঁ, মডিফাই কৰিছোঁ চাওক। আৰু এইটো ভাইজাৰটো চাওক দোস্ত, এইটো মই মডিফাই কৰিছোঁ। আৰু এইবিলাক ষ্টিকাৰবিলাক চাওক, এইটো চব মই নিজে কৰিছোঁ। এইটোৱে এখন মোৰ মডিফাই কৰাটো। দোস্ত তোমালোকে চাই কেনেকুৱা লাগি আছে মোৰ বাইকখন কমেণ্টত জনাবা। আৰু আছে বহুত কাম, অলপ ষ্টিকাৰবিলাক লাগে, ক'তবা খালী ঠাইবিলাক আছে নহয়, তাতে লাগি দিম। দোস্ত তোমালোকক দেখাই আছোঁ মোৰ বাইকখন চিনেমেটিক শ্বট। এইটো চাওক, আৰু ইয়াতে ষ্টিকাৰ লগাই দিছোঁ মই পিছফালে। দোস্ত তোমালোকে ভিডিঅ'টো দেখাই আছোঁ দোস্ত। আৰু ইয়াতে মই ষ্টিকাৰ লগাম বুলি ভাবি আছিলোঁ, কেনেকুৱা হ'ব তোমালোকে কমেণ্টত জনাবা দোস্ত। ইয়াতে ষ্টিকাৰ লগাম বুলি ভাবি আছোঁ, কি হয় তোমালোকে জনাবা। আৰু ইয়াতে মই লাইট লগাই দিছোঁ, এইটো কি লাইট বুলি কয়, ধুনীয়াকৈ জ্বলি থাকে ইয়াতে ষ্টাৰ্ট কৰিলে বাইকখন। দেখাই আছোঁ তোমালোকক চিনেমেটিক শ্বট, চাই থাক দোস্ত ভিডিঅ'টো স্ক্ৰীপ নকৰাকৈ শেষলৈকে, দেখাই আছোঁ তোমালোকক। 2000 years later.